আপুনি এখন তালিকা চাই লওক এইখন সেইখন তালিকা এইখিনি সেইখিনি নাম্বাৰ এইখিনি সেইখিনি মানুহৰ নাম যিখিনি মানুহে 2:12 পৰা এতিয়ালৈকে নন ষ্টপ ফোন কৰি এই টকশ্ব'ৰ আগলৈকে জয়ন্ত গোস্বামী সাক্ষী মোক কোনবিলাক কথা কৈ আক্ৰমণ কৰিছে কোনবিলাক কথা কোৱা হৈছে যিবিলাক কথা মই হয়তো শুনাব নোৱাৰিম আপোনালোকক ক'ব নোৱাৰিম এয়া বিজেপিৰ সংস্কাৰ নেকি এই মানুহবিলাকে যিবিলাক ভাষা কৈছে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ জিলাৰ মানুহ সেয়া আৰু পূৰ্বতেই কৈছোঁ সেইসকল মানুহে নলবাৰীৰ সুনাম অৰ্জন কৰিছে নলবাৰীৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ৰ নলবাৰীত আমি শিক্ষাৰ নগৰী বুলি বা নলবাৰীৰ যিটো জাতীয়তাবাদ যিটো জাতীয় চেতনা অসমীয়াত্ব আমি চেলুট জনাওঁ আৰু সেই নলবাৰীত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ দিনত বিজেপিত যিখিনি মানুহে আজিৰ দিনটো ফোন কৰিছে প্ৰিয় দৰ্শক মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে সেইখিনি কথা আপোনালোকক ৰাজহুৱাকৈ শুনাব পৰা নহয় শেষৰ ফোনটো অকণমান ভাল কাৰণে মই জয়ন্ত গোস্বামী মীৰা বৰঠাকুৰহঁতক শুনাই দিছিলোঁ কিন্তু বাকীখিনি মই ক'বও নোৱাৰোঁ আপোনালোকক মই শুনাবও নোৱাৰোঁ আৰু মই দেখুৱাবও নোৱাৰোঁ যদি দিলীপ শইকীয়া ডাঙৰীয়াই বিচাৰে মই সকলো শুনাই দিম এইসকল সেইসকল মানুহ মই সময় পৰ্যন্ত আপোনালোকক কৈ দিব পাৰোঁ কোন কোন সময়ত তেওঁলোকে মোক ফোন কৰিছে কি কি কথা কৈছে ব্যক্তিগত পৰ্যায়ত এনেকৈ কি ভয় ভাবুকি এনেকৈ কি আক্ৰমণ কৰি বিজেপিয়ে নতুন সংস্কাৰ আনিব বিচাৰিছে ব্যক্তিগত পৰ্যায়ত আমাক যি ধৰণে আক্ৰমণ কৰা হৈছে ছ'চিয়েল মিডিয়াত যিবোৰ ফটো দিয়া হৈছে যিবোৰ কথা কোৱা হৈছে সেইসকল মানুহক মই কওঁ আপোনালোকে ফোন কৰি যিবিলাক কথা কৈছিল তেওঁলোকক কওঁ আপোনালোকৰ নেতা জয়ন্ত মল্ল বৰুৱাৰ দৰে চাগে আপোনালোকৰ চিন্তাৰ ক'ৰবাত দৈন্যতা আছে যিসকলে আজি ফোন কৰি সেই প্ৰশ্নবিলাক আমাক কৰিছে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে ৰাজনীতিবিদ মন্ত্ৰী বিধায়ক হ'বলৈ হ'লে পঢ়া শুনা নালাগে মেট্ৰিক ফেইল হ'লেও পাৰিব স্বাক্ষৰ কৰিব নাজানিলেও পাৰিব হৈছে তেনেকুৱা বিধায়ক হৈছে তেনেকুৱা মুখ্যমন্ত্ৰী মেট্ৰিক ফেইল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আপোনালোকে জনাটো উচিত যে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে এজন মেট্ৰিক ফেইল কম্পাৰ্টমেণ্টেল পাছ কৰা এজন মানুহ মুখ্য সম্পাদক হ'ব নোৱাৰে সেইখিনি ন্যূনতম জ্ঞান আপোনালোকৰ থকাৰ দৰকাৰ কোনোবা এমএলএ হ'ব পাৰে অকল চহীটো কৰিলেই হ'ল একো পঢ়িব নাজানে মণিকুমাৰ সুব্বাই অকল স্বাক্ষৰ কৰি পেলাই অসম বিধানসভাত বহুতবাৰ প্ৰতিনিধিত্ব কৰিছে মেট্ৰিক ফেইল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আজিলৈকে কোনো মুখ্য সম্পাদক হ'ব পৰা নাই আপোনালোকে মনত ৰাখিব আজি বাতৰি কাকতৰ সম্পাদকেই কওক টেলিভিছনৰ সম্পাদকেই কওক মেট্ৰিক ফেইল কৰি কোনো কম্পাৰ্টমেণ্টেল পাছ কৰি পেলাই কোনো কেতিয়াও অসমৰ টেলিভিছনত অসমৰ বাতৰি কাকতত সম্পাদক হ'ব নোৱাৰে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে সেইখিনি ন্যূনতম সেই জ্ঞানখিনি একাংশ মানুহৰ থকাটো দৰকাৰ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিবলৈ গৈ মানুহক ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰাটো ভাল আমাৰ যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছিলোঁ আৰু উত্তৰ দিব নোৱাৰি একো ক'ব নোৱাৰি এটা ব্যক্তিগত পৰ্যায়ত আক্ৰমণ আৰম্ভ হৈছে দিলীপ শইকীয়া ডাঙৰীয়া এয়া আপোনাৰ জিলাৰ মানুহৰ কাম আপুনি সভাপতি এইবিলাক মানুহৰ নাম পৰ্যন্ত মই কৈ দিছোঁ এইবিলাক ফোন নাম্বাৰ এইবিলাক মানুহক আপুনি সোধক এইবিলাক যদি 60 লাখ মানুহৰ সদস্যৰ ভিতৰত যদি আপোনালোকৰ এনেকুৱা মানুহ সদস্য হৈছে তেতিয়াহ'লে অসমৰ সমাজ জীৱনৰ কাৰণে ভয়ংকৰ কথা চোৰ ডকাইত দগাবাজ আৰু ভয়ংকৰ ৰূপত যিবিলাক কথা আমি ক'ব নোৱাৰোঁ তেনেকুৱা কথা যদি কৈ সাংবাদিকক ভয় ভাবুকি দম দিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে গণতন্ত্ৰ ৰক্ষাৰ কথা কয় ভাৰতবৰ্ষত অসমৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আপোনালোকে কি বিলাব বিচাৰিছে কি শিকাব বিচাৰিছে কি সিঁচিব বিচাৰিছে জয়ন্ত মল্ল বৰুৱাৰ এই যিসকল অন্ধভক্ত তেখেতসকলক দিলীপ শইকীয়া মহোদয়ক মোৰ এইটোৱেই অনুৰোধ যে বিজেপিৰ ভৱিষ্যত আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে এজন বা দুজন ব্যক্তিয়ে গোটেই দল যদি ধূলিচ্ছাত কৰিব বিচাৰিছে তেনেহ'লে আপুনি কঠোৰ হাতেৰে সেয়া দমন কৰাৰ ব্যৱস্থা কৰক